Hello friends, welcome back to my YouTube channel. আশা কৰো সকলো ভালে আছে। মোৰ অন্য এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি হল বুধবাৰ আৰু আজি আমাৰ ঘৰত নাম আছে আৰু নামৰ কাৰণে মানে মই ৰাতিপুৱাতে গা ধুই আজৰি হৈ চুলি তুলি ধুই ৰেডি হৈ আছো আৰু ঘৰ চৰ মোহাৰি অলৰেডি হৈ গ'ল কাৰণ গা ধোৱাৰ আগতে ঘৰ চৰ মোহাৰি ললো আৰু আজি দিনটো মই কেনেদৰে ব্যস্ত থাকো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। কিমান কি কেনেকৈ দেখাব পাৰো নাজানো আৰু কিন্তু ভিডিঅ'টো ৰাতিপুৱাতে ষ্টাৰ্ট কৰিছো আৰু এতিয়া মাত্ৰ 8টা বাজিছে আৰু এইফালে শুয়ে আছে, এইফালে মিষ্টাৰ শুয়ে আছে হেয়া আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ কি দেখাব পাৰোঁ চাই থাকক মোৰ লগত। মিষ্টাৰে শুয়ে আছে ৰাতিপুৱা 8টা বজাৰ কাৰণে। শুনিছা নাই? উঠা। সেয়া মিষ্টাৰ শুয়ে আছে আৰু আজি যিহেতু ঘৰত নাম আছে সেইটো কাৰণে মিষ্টাৰহঁতৰ কামো নাই আৰু সেইকাৰণে এতিয়া শুই আছে আৰু অকণমান আৰাম কৰিছে। যেহেতু আজি বহুত কাম আছে, ঘৰতে নাম আছে, সেইকাৰণে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কিন্তু কিমান কি দেখাব পাৰোঁ নাজানো আৰু বলক মই কি কৰোঁ দিনটো আজি চাই থাকোঁ। A few moments later. আৰু এতিয়া ভকত এজন দুজনকৈ আহিবলৈ ষ্টাৰ্ট কৰিছে আৰু এইফালে মিষ্টাৰে ওলাই মেলি ৰেডি। কেমেৰাটোৰ কাৰণে ওচৰলৈ নাহে সেইটো কাৰণে মই এনেকৈ দি দিছোঁ। কিনো কৰি থাকা? এইফালে বৰ টান পায় কেমেৰা আগত ওলাবলৈ সদায়, সেইটো কাৰণে এনেকৈ থাকে। মুখখন দেখাই দিয়া আকৌ তুমি। এইফালে ভকতে আহি ঢাৰি পাৰি থৈছে আৰু যিহেতু আজি বহুত ঠাণ্ডা সেইকাৰণে জুই ফুৱাই আছে আৰু এইফালে চব বতৰ বৰষুণ দি আছে একদম চিপ 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 চিপকৈ পূৰা। আৰু এইফালে মিষ্টাৰো একেবাৰে আৰু কপি কপি আজি যিহেতু বহুত ঠাণ্ডা কেনেকৈ যে হাই দিছা আৰু এইফালে। আৰু এইফালে গোঁসাই ঘৰত আজি চাকি জ্বলাইছোঁ একেবাৰে 11 নম্বৰত, যিহেতু মানে আমাৰ বংশৰ মানুহ ঢুকাইছিলে আৰু সেইকাৰণে আজি মানে বংশৰ মানুহ ঢুকোৱাৰ কাৰণে আজি 11 দিনীয়া মানে নিয়মটো কৰিছে আৰু সেইকাৰণে মানে এতিয়া আৰু থাপনাৰ ঘৰত আজি 11 নম্বৰতে চাকি জ্বলিছে। এয়া আমাৰ দেউতা আছিলে, শহুৰ দেউতা, আৰু এয়া মা চব কিমান ক্ষীণ আছিলে আৰু এতিয়া মা কিমান শকত। আৰু সেয়া আইতা আছিলে এই বগা কাপোৰ পিন্ধি থকাকৈ আৰু এইফালে ছাইডত ককা মই পোৱা নাই আৰু এইফালে আমাৰ মা দেউতা একদম ডেকাতে নতুনতে। আৰু এইখন দেউতাৰ কলেজত চাকৰি কৰা এখন সম্বৰ্ধনা পত্ৰখন, যিখন তেওঁ একদম বিদায় হওঁতে পাইছিলে আৰু এইখন মা যেতিয়া মা চাকৰি জীৱনৰ ৰিটায়াৰ হৈছিলে এইখন তেতিয়া মায়ে পাইছিলে আৰু এইখন দেউতাই পাইছিলে, যিটো দেউতাই শিৱসাগৰ কলেজত কৰিছিলে জয়সাগৰত। আৰু এইফালে মা মানে বহুত কেইখন স্কুল কৰিলে, তাৰপিছত লাষ্ট এইখন হলগুৰি স্কুলৰ পৰা মানে মা মানে ৰিটায়াৰ হৈছে আৰু এইখন মা সম্বৰ্ধনা পত্ৰখন। আৰু এইফালে ভাইটিয়ে যেতিয়া ICAত কৰিছিলে সেই তেতিয়া এইখন ক্ৰিকেটৰ কাৰণে পাইছিলে নেকি, ক্ৰিকেট খেলৰ কাৰণে পাইছিলে এইখন ভাইটিহঁতে। আৰু এইখন যেতিয়া সি ICAৰ পৰা মানে ওলাই পিনে এতিয়া বেলেগত সোমালে, বন্ধনত সোমালে, সেইকাৰণে এখন ICAৰ পৰা সেয়া ক্লাছ দিছিলে। আৰু সেয়া আমাৰ ককায়েক ভায়েক বহি লেকচাৰ দিছে, নমস্কাৰ দিছে আৰু ঠাণ্ডাত একদম যেন ইমানটো পুমহীয়া যা নহয় তুমি এনেকৈ একদিন নেদেখাবা। ভাইটি আৰু আজি সোনকালে উঠিলে নে কি নাজানো, হামিয়াই আছে। আজি তুমি দেৰিলৈকে শুবলৈ পাইছা আকৌ। বোলে আমাৰ দেউতাৰ দেউতাক মানে ককা আৰু এইফালৰ গৰাকী আইতা, আৰু এইফালে মই যিগৰাকী বগাগৰাকী মানে দেউতাৰ মাক বুলি ভাবিছিলোঁ কিন্তু নহয়, এইগৰাকী মাৰ মাক আৰু এইগৰাকী আমাৰ মাৰ ভাগৰ দেউতাক আছিলে। আৰু খুব ধুনীয়াকৈ এনেকৈ স্লেববিলাকত থৈ দিছে আৰু এয়াতো জানে আৰু কোন। এতিয়া যিহেতু নাম হৈ আছে, নামৰ কাৰণে এয়া মিষ্টাৰে সিদ্ধ বনাই আছে আৰু এয়া ভাইটি হেল্পাৰ। এয়া পনীৰ, বিলাহী, মটৰ আৰু এইফালে নিৰামিষ চব্জি। ইয়ালৈ আহিছোঁ, ইয়াত আমি পুণ্য সঞ্চয় কৰিবলৈ আহিছোঁ, পাপ সঞ্চয় কৰিবলৈ নাই। আমাৰ ইয়াত এতিয়া পাপ হ'ব, পুণ্য হ'ব। এনেকৈ নিজে নিজৰ ওপৰত ডিপেণ্ড কৰিব ব্যৱহাৰ কৰে, বুজিছেনে? নিজৰ ওপৰত ডিপেণ্ড কৰিব। সেইকাৰণে আমি ভাগৱতলৈ গ'লে, নামলৈ গ'লে, ক'বলৈ গ'লে আমি খুব সাৱধানে বহিব লাগিব, সাৱধানে শুনিব লাগিব। গৈ জলপান খাম, মাৰ চাউল খাম বুলি গ'লে কিন্তু নাহিব, অপৰাধ আছে তাত।
মন বিক্ষপ্ত হ'লে আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। মন শুদ্ধ কৰিবলৈ হ'লে কেৱল ভক্তি কৰিব লাগে। ভক্তি যেতিয়া আমাৰ হ'ব মন আপোনাৰ এনেই শুদ্ধ হৈ যাব। এতিয়া ক'ব ভক্তি কথাটো ক'ব দেই। ভক্তিহে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত হৈ। মুকুট মানে মুক্তি পোৱা, এই যিটো আমি আগত মুক্তিৰ কথা পাতিম। মন শুদ্ধি আদি কৰি যতে কৰাশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। সেইকাৰণে সৎসংগ সেইকাৰণে দুলৰী চন্দত গুৰুজনে এষাৰ কথা ক'লে আমাক, শুনা সভা সদ ছয় নেৰিবা শাস্ত্ৰৰ নয় হৰিগুণ ভাগৱত হাৰ সাধুসং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। আৰু এতিয়া ঘৰত এতিয়া নাম হৈ আছে সেইফালে বাহিৰত মানে কি আৰু আমাৰ নামঘৰৰ ভিতৰতে হৈ আছে আৰু এইফালে মিষ্টাৰে ৰান্ধি আছে, এইফালে বাও কাম কৰি আছে, চবেই চবৰ কামত ব্যস্ত হৈ আছে। আৰু মই চাহ দিয়া কাম চাহ তাহ দিলোঁ আৰু তেনেকৈ মোৰ বিশেষ কাম নাথাকে। আৰু সিদ্ধ মই এতিয়া বিশেষকৈ নতুনকৈ বিয়া সোমাৰ কাৰণে সেইটো কাৰণে মই সিদ্ধ বনাব নোৱাৰোঁ, মই বনালে ভকতে নাখায়, সেইকাৰণে মই বনোৱা নাই। আৰু মইনো কি কৰিম আৰু সেইটো কাৰণে অলপ যিমান পাৰোঁ ব্লগ বনাই আছোঁ আৰু বাকী এইবোৰ কামত হেল্প কৰি দিছোঁ। আৰু আপোনালোককে চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আৰু আপোনালোকেও মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এটা কথা, মোৰ আগৰ ভিডিঅ'বোৰ চাইছে নাই, যদি চোৱা নাই ভিডিঅ'বোৰ চাব আৰু চাই পিনে ক'ব যে কেনেকুৱা লাগিছে মোৰ ভিডিঅ'বোৰ কমেণ্ট কৰি। আৰু আজি ভিডিঅ'টো শেষলৈকে চাব আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। A few moments. আৰু এতিয়া ভকত গ'ল আৰু কাম বন কৰি আজৰি হ'লোঁ আৰু এতিয়া 3:30 বাজিলে আৰু এতিয়া যাব লৈছোঁ এটা বিশেষ ঠাইলৈ। আৰু বিশেষ মানে কি আৰু ইমান বিশেষ নহয় আৰু গ'লে গম পাব। বলকচোন ভিডিঅ'টো মোৰ লগত চাই থাকক। আৰু এতিয়া মই ওলাই মেলি লওঁ আৰু এতিয়া ক্ৰীম চিম লগালোঁ, এতিয়া ওলাই লওঁ পটাপট, তাৰপিছত দেখাই আছোঁ। এয়া মোৰ আইলিনা হৈ গ'ল আৰু মই এতিয়া লিপষ্টিক লগাম আৰু হৈ গ'ল। চৰি আইব্ৰ'ডাল আঁকিব লাগিব, মোৰ আইব্ৰ' যিহেতু এয়া মোৰ দেখিছে ন আইব্ৰ'টো ইমান নাই আৰু সেইবোৰ ইগন'ৰ কৰিব, কাৰণ যিহেতু নাম হৈ গ'ল ন, সেইকাৰণে মানে গোটেই কাপোৰ কানিবোৰ অলপমান লেতেৰা হৈ আছে। আৰু এয়া অকণমান লিপষ্টিকটো লৈ লওঁ, এইটো পিচ কালাৰৰ। কালাৰটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি। আৰু এয়া মাস্কাৰাডাল টিককৈ লগাই লওঁ আৰু হৈ যাব। এয়া মাস্কাৰা। আৰু এইফালে মই মাস্কাৰা ডান আৰু এইফালে মোৰ এটা চকুত লাগি গ'ল, সেইটো মই ভালকৈ লগাব নাজানো, কৈ আছে আপোনালোকক। আৰু মই আইব্ৰ'ডাল আঁকি লওঁ, বাছ ৰেডি। বাছ এয়া মই ডান আইব্ৰ' আঁকিলোঁ। এইবিলাক অকণ মিলা নাই নেকি বাৰু? ইয়াত চালে গম পোৱা যায় মিলা নাই। আৰু পিছফালে কাপোৰখিনি ইগন'ৰ কৰিব, কাৰণ এতিয়া নাম হৈ গৈছিলে, কৈছিলে আপোনালোকক এতিয়া ঠিক কৰিবলৈ মোৰ সময় নাই যিহেতু, সেইকাৰণে। আৰু এতিয়া মই এযোৰ ইয়েৰিংছ পিন্ধিম, চিম্পল চাই এযোৰ ইয়েৰিংছ, এযোৰ মোক খুৰীয়ে গিফ্ট কৰিছিলে চিম্পলত, দুৰ্গা পূজাত গিফ্ট কৰিছিলে, সৰু মোৰ পচন্দ আছিলে কিন্তু খুৰীয়ে কিনি দিছিলে। আৰু হৈ গ'ল মোৰ ৰেডি, আৰু কাটাটো লগাই ল'ম আৰু ডান। এতিয়া আমি ফাইনেলি ওলাই মেলি আহি আছোঁ এফালে এইকেইটাত থেপা থেপিকৈ। আজি ভাইটিও আহিছে লগত, এইফালে মা আৰু পোৱালি আগত চবে হাঁহি দিছে। আৰু এইফালে আমাৰ কি বুলি ক'ম এতিয়া, ড্ৰাইভাৰ বুলি কওঁ নে মিষ্টাৰ বুলি ক'ম এতিয়া? আৰু এইফালে আমাৰ জ্ঞান আহি আছোঁ, ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ।
আহি পালোহি মানে আমি য'ত আহিছোঁ আৰু ভাস্কৰজ্যোতি চিনেমা হলত চিনেমা চাবলৈ। আৰু এইফালে জন্সকাই এখন আছে আৰু এইফালে মা আৰু বা দুই খোজকাঢ়ি আৰু এইফালে পোৱালি মিষ্টাৰে গাড়ী পাৰ্ক কৰিছে। আৰু ইমান মানুহ ঘূৰি চাওকচোন, এদিন আহিতো ঘূৰি গ'লোঁ, এতিয়া আজি 2 নম্বৰ দিন। মানুহ পুৰা A few moments. চিনেমা চাম বুলি আহিলোঁ, হলতো সোমালোঁ, টিকেট নাপালোঁ। দুদিন আহিলোঁ, প্ৰথম দিনাখন ভিডিঅ' কাৰণ হ'ল, আজি ছেকেণ্ড দিনাখন 2 দিন আহিলোঁ, টিকেট নাপালোঁ। আৰু এতিয়া ক'ত আহিছোঁ যে পহুগড়ত আহিছোঁ। আৰু ইয়াত ঢেৰ চৰাই থাকে, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইবিলাক থাকে, তাকে চাবলৈ আহিছোঁ। আজি বতৰটো ডাৱৰীয়া কাৰণে বহুত অকণমান সেইফালে দূৰত আছে, ৰ'ব আপোনালোকক জুম কৰি দেখাই আছোঁ। এইফালে অকণমানকৈ জুম কৰি ধৰিব পাৰিছে নাই জানো। সেইফালে সৰু সৰুকৈ এইবিলাক চব পৰিভ্ৰমী চৰাইবিলাক আহি থাকে। সেইফালে দূৰত ম'ম' খাবলৈ লৈ লৈছোঁ আৰু চাওমিন অৰ্ডাৰ কৰি আছোঁ। এতিয়া ম'ম'টো খাই লওঁ, যিহেতু চাবলৈ নাপালোঁ। এইকেইটা বহি আছে খাবলৈ। আৰু এতিয়া আমি চাওমিন খাই লৈছোঁ। এয়া বা মা থিয় হৈ এইকেইটা দুটা খাই আছে আৰু আমি এতিয়া খাই লৈছোঁ চাওমিন। ইমান ধুনীয়াকৈ সজাই থৈছোঁ ন। ভাইটি মোক এনেকুৱা এটা আনি দিবা দেই। 2 hours later. এয়া মোৰ ফ্লিপকাৰ্টৰ পৰা এটা বস্তু আহিছিলে আৰু এতিয়া মিষ্টাৰে আনবক্সিং কৰিছে। এনেই আৰু সৰু বস্তু এটা মোবাইলৰ লগত কানেক্ট হোৱা। কেনেকুৱা আহে মই খুলি চোৱাও নাই, জাষ্ট চাইছোঁহে। আৰু এয়া দেখাই দিয়া এনেকৈ। এয়া দেখিছে নহয়, এডাল ষ্টিক আনিছোঁ, চেলফি ষ্টিক, আৰু লগতে ব্লক কৰিব সুবিধা হোৱাকৈ। আৰু এতিয়া চাওঁচোন কি হয়, ভিতৰটো কি ওলায়। আৰু এইডাল ফাইনেলি মিষ্টাৰে গিফ্ট দিছে। আৰু এডাল, যিহেতু মই মানে বহুত হাতখনে কষ্ট কৰি থাকোঁ ন, সেইকাৰণে। আৰু এইটো ষ্টেন, সেইডাল টানিব পাৰি জানা নাই। টানা আকৌ সেইডাল। আৰু এইডাল দীঘল কৰা, কিমান দীঘল হয়, বহুত দীঘল হয় এডাল। বহুত দীঘল হয়। আৰু মোবাইলটো লগাই দেখাই দিয়া আকৌ। আৰু ফাইনেলি মোৰ এই ষ্টেণ্ডডাল ৰেডি হৈ গ'ল। মোবাইলটো লগাই চাইছোঁ, আৰু যিহেতু মোৰ আচল মেইন মোবাইলটো ভিডিঅ' কৰি আছোঁ, সেইটো কাৰণে বেলেগ এটা লগাই দেখাইছোঁ। আৰু মাটিৰ পৰা ইমানখিনি ওখ। আৰু থেংক ইউ ভিডিঅ'টো জৰিয়তে কৈছোঁ আৰু মিষ্টাৰে দিয়াৰ কাৰণে।